বিষুৱীয় অঞ্চলৰ বায়ুমণ্ডলৰ উষ্ণতা কেনেকুৱা? উত্তৰ হৈছে বেছি। বায়ুৰ চাপ কি যন্ত্ৰৰ সহায়ত জোখা হয়? উত্তৰ হৈছে বেৰ'মিটাৰ। লু কি? উত্তৰ হৈছে উত্তৰ ভাৰতৰ স্থানীয় বতাহ। কি যন্ত্ৰৰ সহায়ত বতাহৰ সঠিক দিশ নিৰ্ণয় কৰিব পাৰি? উত্তৰ হৈছে ৱাইন ভান। এলিফেণ্টাছ, চিনুক, ফন আদি কি হয়? ইয়াৰ উত্তৰ হৈছে স্থানীয় বতাহ। এলিফেণ্টা কোন উপকূলৰ স্থানীয় বতাহ হয়? ইয়াৰ উত্তৰ হৈছে মালাৱাৰ উপকূলৰ। চিনুক আৰু ফন কোন পৰ্বত পাহাৰৰ স্থানীয় বতাহ? উত্তৰ হৈছে ৰকি পৰ্বতৰ চিনুক আৰু আল্পছৰ ফন। গুৱাহাটীৰ পৰা শ্বিলঙৰ দূৰত্ব কিমান? উত্তৰ হৈছে প্ৰায় 100 কিলোমিটাৰ। শ্বিলং গোটেই বছৰ কি কাৰণৰ বাবে ঠাণ্ডা হয়? ইয়াৰ উত্তৰ হৈছে উচ্চতাৰ বাবে। সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা প্ৰায় 1600 মিটাৰ উচ্চতা। মেৰু অঞ্চল বা উত্তৰ আৰু দক্ষিণ মেৰুত ভাৰতৰ প্ৰধান খাদ্য কি? ইয়াৰ উত্তৰ হৈছে মাছ মাংস, কাৰণ সেই ঠাইত কোনো খেতি-বাতি নহয়। ভাৰতৰ কোন ঠাই ঘেঁহু উৎপাদনৰ বাবে বিখ্যাত? ইয়াৰ উত্তৰ হৈছে পাঞ্জাৱ আৰু হাৰিয়ানা। ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম কি? ইয়াৰ উত্তৰ হৈছে চিছমোগ্ৰাফ। ভূমিকম্প জোকাৰণিৰ তীব্ৰতা জোখা স্কেলটোৰ নাম কি? ইয়াৰ উত্তৰ হৈছে ৰিখটাৰ স্কেল। কিমান ৰিখটাৰ স্কেলৰ ভূমিকম্প অতি ক্ষুদ্ৰ আৰু বৃহৎ হয়? ইয়াৰ উত্তৰ হৈছে ক্ষুদ্ৰ হ'ল 2 ৰিখটাৰ স্কেলত আৰু বৃহৎ হ'ল 8 ৰিখটাৰ স্কেলত। বায়ুত কি গেছৰ পৰিমাণ বেছি হ'লে উষ্ণতা বৃদ্ধি হয়? ইয়াৰ উত্তৰ হৈছে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ। অসমৰ চিৰসেউজীয়া উদ্ভিদবোৰত কি জলবায়ুৰ প্ৰভাৱ বেছি? ইয়াৰ উত্তৰ হৈছে মৌচুমী জলবায়ু। অসমৰ চিৰসেউজীয়া অৰণ্যৰ নাম কি? উত্তৰ হৈছে দিহিং পাটকাই বৰ্ষাৰণ্য, জয়পুৰত আছে আৰু সোণাই ৰূপাই সংৰক্ষিত বনাঞ্চল। অসমৰ প্ৰধান নদী কি? ইয়াৰ উত্তৰ হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক।